पर्बतझरायाव बेसेन नाङै मेडिकेल केम्प देबिटला बाजाराव। पर्बतझरायाव आसाम प्रदेश कंग्रेस कमिटिनि बिथोनाव दै बानाजों खहा जाजानाय सुबुंफोरनि थाखाय बेसेन नाङै फाहामथाय बादा। आसाम प्रदेश कंग्रेस कमिटिनि APCC नेहाथारि गर्जन मुसाहारिया बेसेन नाङै सावस्रि फाहामथाय बादानि दरजाखौ बेखेवनानै होयो। खौरांगिरिफोरजों जानाय मोगा-मोगियाव आसाम प्रदेश कंग्रेस कमिटिनि नेहाथारि गर्जन मुसाहारिया बिटिआरनि गाहाय खुंगिरि प्रमद बर'खौ सोंखारिनानै बुङो दि प्रमद बर'आ दैबानाजों खहा जानाय सुबुंफोरजों गसंथायाखै आरो प्रमद बर'खौ दैबानाजों खहा जानाय सुबुंफोरनि देहा फाहामथाय होनांगौ होनना दाबि दैखांदों। मुसाहारिया मुस्लिम सुबुं अनजिमानि 40% सायाव हिन्दु मुसलमानफोरनि राजखान्थिनि सायाव बुंथियो आरो दैबानाजों खहा जाजानाय सुबुंफोरनि दुखुखौ बुजिना आसामनि गिबि मन्त्रि हिमन्त बिश्व शर्माखौ सोंखारियो। পোনপ্ৰথমে আমি ঈশ্বৰ আল্লাহক ধন্যবাদ দিছোঁ আৰু আসাম প্ৰদেশ কংগ্ৰেছ কমিটি তথা ভূপেন কুমাৰ বৰা ডাঙৰীয়াক ধন্যবাদ দিছোঁ। তেখেতৰ এডভাইচ মৰ্মে আমাৰ এই কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি জোসেফ হাজৰা ডাঙৰীয়া আৰু আমাৰ কোকৰাঝাৰ জিলা মিডিয়া ডিপাৰ্টমেণ্টৰ চেয়াৰমেন আব্দুল বাৰেক ডাঙৰীয়া, আমাৰ এই পৰ্বতঝৰা ব্লক কমিটিৰ সভাপতি মান্নান্দা আৰু ৰাজেশ ব্ৰহ্ম, আমাৰ ST চেলৰ সভাপতি, তেখেতৰ এডভাইচত আজি এই বানপীড়িত ফ্লাড এফেক্টেড ৰাইজৰ কাৰণে যে আমি আজি জৱাহৰ বাল মঞ্চৰ কোঅৰ্ডিনেশ্যনত আমি এটা ফ্ৰী মেডিকেল কেম্প আনিবলৈ সক্ষম হৈছোঁ। এইটোৰ কাৰণে খুব আনন্দ। সঁচাকৈ এই ফ্ৰী মেডিকেল কেম্পটো ইয়াত বহুত আগতে দৰকাৰ আছিল, কিন্তু আজি আমি এইটো আনিবলৈ সক্ষম হৈছে। এইটোৰ কাৰণে খুব খুচি যে ইয়াৰ লগতে আমি এইটোৱে আজি প্ৰমোদ বড়ো ডাঙৰীয়াক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিবলৈ চেষ্টা কৰিছোঁ যে অকলেই দেবিতলা বাজাৰত নহয় আৰু ইয়াৰ লগতে এই 1 দিন 2 দিন 3 দিনৰ মাজতে যাতে 3টা ঠাই আমি এইটো সাৰ্ভে কৰা হ'ল, য'ত মানে পুৰা ফ্লাড এফেক্টেড এৰিয়া মানুহসকলে ইয়াত ভুক্তভোগী। তেখেতৰ কাৰণে যাতে আমাৰ আদম বাজাৰ, মদাঠি আৰু দামপুৰ এইখিনি 3টা এৰিয়াত যদি তেখেত এই ফ্ৰী মেডিকেল কেম্পটো আনে তেনেহ'লে মেক্সিমাম 15টা 20টা গাঁও গ্ৰামবিলাক কভাৰ হ'ব। এইটোৰ কাৰণে আমি প্ৰমোদ বড়ো ডাঙৰীয়া যাতে এই নিউজটো পোৱাৰ লগে লগে আপুনি আপোনাৰ মানুহবিলাক ইয়াত পঠাই দিয়ক, সাৰ্ভে কৰক আৰু এই যে ফ্ৰী মেডিকেল কেম্পটো আনি ৰাইজক উপকাৰ কৰি দিয়ক। আমি এইখিনি প্ৰমোদ বড়ো ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ। বিটিআৰ পৰিষদৰ চৰকাৰখনে কি আচলতে বানপীড়িত ৰাইজত মেডিকেল সেৱাটো প্ৰদান কৰা নাই নেকি? কৰিব লাগিছিল, কৰা নাই। কৰিব কেনেকুৱা আপুনি অলপ চিন্তা কৰক। আজি এই যে বানপানীৰ ইমান অৱস্থা অসমবাসীয়ে আৰু চবেই জানে এই ছিজনত কোনো বাদ নিদিয়া। আজি 20-30% অসমবাসীয়ে এই ফ্লাডত যে ইমান এফেক্ট হৈ আছে, জড়িত হৈ আছে, ইয়াৰ ব্যৱস্থা কৰিব লাগিছিল। কিন্তু সেইটো বাদ দি হিমন্ত বিশ্ব শৰ্মাৰ দৈনিক প্ৰেছ মিডিয়াৰ এটা ভাষণ দি আছে যে আমি কেনেকা 40% মাইনৰিটিৰ পৰা মুক্ত হ'ব। সেইবিলাক এটা ভাষণ হয় নেকি? একে ডাইৰেক্ট হিন্দু মুছলমান বিভাজন। এই ফ্লাডৰ সময়ত তেখেত ডাঙৰীয়া জিলা ডেপুটি কমিশনাৰবিলাক লৈ পেলাই, চাৰ্কল অফিচাৰবিলাক লৈ পেলাই ইয়াৰ জড়িত তেখেত মিটিং মাতিব লাগিছিল আৰু এডভাইচ লৈ পেলাই যি প্ৰকাৰে ৰাইজৰ আজাক, বানপীড়িত ৰাইজৰ আজাক, ফ্লাড এফেক্টেড ৰাইজৰ আজাক সহায় কৰিব লাগে সেইটোহে কৰিব লাগে। সেইটো নকৰাকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখৰ সদায় যে 40% মুছলমান কেনেকা অসমত আহিলে সেইবিলাক কথা নহয়। সেই গতিকে আমি আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সজাগ হ'বলৈ, অলপ নম্ৰ হ'বলৈ অনুৰোধ জনাইছোঁ আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হিচাপে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক এডভাইচ কৰিবা, আমাৰ অৰূপ দে ডাঙৰীয়াক, আমাৰ জয়ন্ত মল্ল ডাঙৰীয়া, তেখেতসকলক ইয়াত ঘূৰি ফুৰিবলৈ সাৰ্ভে কৰিবলৈ তেখেতক পঠাই দিয়া। ৰাইজৰ ৰাজা আপোনাৰ ধন্য দিব, ঈশ্বৰ আল্লাহ আপোনাৰ আশীৰ্বাদ দিব। চাওক, স্থানীয় সচেতন যুৱক হিচাপে মই এটা কথা ক'ব বিচাৰিছোঁ, যিমান UPPL চৰকাৰ, BJP চৰকাৰ বা BPF এই তিনিওটা বিৰোধী দল আৰু চৰকাৰ পক্ষৰ দল, তেওঁলোকে আমাৰ এই পৰ্বতঝৰা অঞ্চলত, বানপীড়িত অঞ্চলত এতিয়ালৈকে কোনো আমাৰ ৰাইজৰ খবৰ লোৱা নাই বা আমাৰ পৰিলক্ষিত হোৱা নাই। আমাৰ পৰ্বতঝৰা অঞ্চলৰ ৰাইজৰ বানপীড়িত অঞ্চলত
বেমাৰ আজাৰৰ সৃষ্টি হৈছে সেই খবৰখিনি বিটিআৰ চৰকাৰৰ EM অৰূপ দে ডাঙৰীয়া তেওঁৰ দায়িত্বত থকা অৰূপ দে ডাঙৰীয়া ক'ত আছে অৰূপ দে ডাঙৰীয়া অকল কৈ থাকে হিন্দু মুছলমান কিন্তু অৰূপ দে ডাঙৰীয়া পৰ্বতঝৰাত ক'ত অৰূপ দে ডাঙৰীয়া মেডিকেল ডিপাৰ্টমেণ্টৰ ইমান গধুৰ দায়িত্বত আছে মানুহ এইফালে বেমাৰত ভুগি আছে আজি মই কংগ্ৰেছ দলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ এই পৰ্বতঝৰা অঞ্চলত তেওঁলোকে ইমান ধুনীয়া এটা মেডিকেল কেম্প পাতিছে সেইকাৰণে পৰ্বতঝৰা অঞ্চলৰ এজন উদীয়মান যুৱক হিচাপে মই বিশেষকৈ কংগ্ৰেছ দলৰ নেতৃত্বক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আৰু এটা কথা প্ৰমোদ বড়ো ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ আপুনি অনতি পলমে আমাৰ এই অঞ্চলত দেৱীতলা মহামায়া কাজিগাঁও শান্তিপুৰ মধাটি খুটাবাগৰা দামপুৰ অঞ্চলত আপোনালোকে ইমিডিয়েট আমাৰ ৰাইজৰ হকে কাম কৰিবলৈ আৰু মেডিকেল কেম্প পাতিবলৈ আমি মই ৰাইজ হিচাপে আপোনালোকক দাবী উত্থাপন কৰিছোঁ অন্যথাই কিন্তু আগন্তুক দিনত আপোনালোকক কিন্তু ৰাইজে উচিত শিক্ষা দিব আপোনালোকে মনত ৰাখিব মই ডক্টৰ সাজিদ হুছেইন MBBS MD অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মেডিকেল সেলৰ চেয়াৰমেন আৰু আপোনাৰ জৱাহৰ বাল মঞ্চ অসমৰ চেয়াৰমেন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰেছিডেণ্ট ভূপেন কুমাৰ বৰা ডাঙৰীয়া দেৱৰ নিৰ্দেশ মৰ্মে আমি আজি ইয়াতে পৰ্বতঝৰা অঞ্চলত এটি মেডিকেল কেম্প কৰিবলৈ লৈছোঁ ফ্লাড এফেক্টেড ভিক্টিমছবিলাকৰ কাৰণে তেওঁলোকৰ ফ্লাডৰ পিছত সাধাৰণতে যিবিলাক বেমাৰ আজাৰ মানুহৰ হয় সেইবিলাকৰ চকু ৰাখি আমি কিছু মেডিচিন আৰু আমাৰ মেডিকেল টিম এটা আহিছে গুৱাহাটীৰ পৰা আমি কিছু মেডিচিন কেৰি কৰিছোঁ আৰু কিছু আপোনাৰ বিশুদ্ধ পানীৰ কেনেকুৱা মানে অসুবিধা হৈ যায় এই ফ্লাডৰ টাইমত পানীবিলাক জানে আপোনালোকে দূষিত হৈ যায় সেইবিলাক যাতে ঠিক মতন আমি এডুকেশ্যন এটা দিব পাৰোঁ প্লাছ যিখিনি কমন ডিজিজ ফ্লাডৰ পিছত যিবিলাক হয় সেইবিলাকৰ কাৰণে আমি কিছু কমন মেডিচিন কিছু লৈ আনিছোঁ আমাৰ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা এই পদক্ষেপ আমাৰ যুটীয়াভাৱে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ মানে আমাৰ প্ৰদেশ কংগ্ৰেছৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু জৱাহৰ বাল মঞ্চ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ তৰফৰ পৰা যুটীয়াভাৱে অৰ্গেনাইজ কৰা হৈছিলে আজি আমি সেইকাৰণে আহি আমাৰ মেডিকেল টিমে আমি ফ্ৰী ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ আৰু আমাৰ জনসাধাৰণৰ লগত তেওঁলোকৰ প্ৰব্লেমবিলাকৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অলপমান আদান প্ৰদান কৰিছোঁ তেওঁলোকৰ কি প্ৰব্লেম আছে সেইবিলাক আমি অলপমান কথা পাতিছোঁ কেনেকুৱাকৈ নিৰ্মূল কৰিব পৰা যায় সেইবিলাক আমি চাইছোঁ আৰু যিবিলাক মেডিচিন আমি লৈ আহিছিলোঁ সেইবিলাক আমি ফ্ৰী ডিষ্ট্ৰিবিউশ্যন